Hello friends, আমি আজি আহিলো এয়া ডেকা চাং মোৰ ইউটিউব চেনেল নিয়াতা আইডললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে আপোনালোকে প্লিজ লাইক কমেন্ট আৰু শ্বেয়াৰ কৰি দিব, লগতে সাবস্ক্ৰাইব কৰি দিব প্লিজ। এয়া ডেকা চাঙৰ ৰিজৰ্টখনলৈ সোমাই গৈ আছো। এয়া আমাৰ বা পুৰা সেলফি লৈ আছে আৰু এনেদৰে বাহেৰে সজোৱা হৈছে। আসলে গোটেই ৰিজৰ্টখনে বাহেৰে সজোৱা আৰু পাছফালে এয়া মোৰ হাজবেণ্ড থিয় হৈ আছে আৰু এয়া পৰিৱেশ সেলফি লৈছে ডেকাচাং পৰিৱেশ। আপোনালোক যদি মাজুলীলৈ আহে তেন্তে ডেকাচাঙৰ এখন ৰিজৰ্টলৈ আহিব পাৰে। বহুত ধুনীয়া প্লেচ হয় আৰু আমি শুনিব পাৰিছো যে এইখন ৰিজৰ্টত বহু বিদেশৰ পৰিদৰ্শকো আহে। এতিয়া যাওঁ ফুৰিলো আৰু এতিয়া আমি ৰিজৰ্টৰ পৰা ওলাই আহিলো আৰু এতিয়া যাওঁ অফলা ঘাটলৈ। আমি ফেৰী ধৰোঁগে, ঘৰলৈ যাওঁ। ডেকাচাং ৰিজৰ্টৰ পৰা আহিলো বৰ্তমান, এতিয়া যাওঁ অফলা ঘাটলৈ ফেৰী ধৰিবলৈ আৰু ঘৰলৈ যাম। অফলা ঘাটৰ ফেৰী সাৰ্ভিস পালোহি, গাড়ী সেয়া সোমাই আছে হাজবেণ্ডে। ঘৰলৈ যাওঁ আৰু দেই। বহিছো ফেৰী, আমি মাজুলী এৰিছো। এয়া অফলামুখৰ ফেৰী সাৰ্ভিস এৰি এতিয়া নিমাতীলৈ গৈ আছো। নদীৰ মাজতে আৰু এখন ফেৰী দেখা পোৱা গৈছে। এয়া এখন গৈ আছে অফলামুখলৈ আৰু আমি ওলোটাতে গৈ আছো নিমাতী ঘাটলৈ। পানীৰ গভীৰতা হয়তো আপোনালোকে দেখিব পাৰে। এয়া গৈ আছে সেইটো ফাইনেলি নিমাতী পালোহি। হাজবেণ্ড আমি ইয়াতে ৰখি আছো এনেদৰে ফেৰীৰ পৰা নামিবলৈ। এতিয়া নাই লগা নিমাতী পালোহি। নিমাতী পাই এতিয়া হাজবেণ্ড গাড়ী নমাবলৈ গৈছে। আমি এতিয়া ইয়াৰ যোৰহাট টাউন পালোহি। এয়া খাবলৈ আহিলো মায়দি আনিলে। খাইলৈ আহিলো, এতিয়া ঘৰলৈ যাব লৈছো। এয়া আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি।
তাৰপৰা পালোহি এয়া ম'ম' খাওঁ। ইয়াৰ পৰা ম'ম' খাই আছে দেই। হাই ফ্ৰেণ্ডছ, এয়া মাজুলীৰ পৰা আহি ঘৰ পালোহি। গুড মৰ্ণিং বন্ধু বান্ধৱীসকল। কালি ৰাতি অহা পলম হ'ল, গতিকে ভিডিঅ' কৰাৰ সম্ভৱ নহ'ল। এতিয়া ৰাতিপুৱা উঠি কাম বন কৰি চাহ তাহ খাই এয়া হাজবেণ্ডে ৰবাব টেঙাৰ জুচ বনাবলৈ ট্ৰাই কৰিছে। আজি একচুৱেলি ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছে, কেনেকুৱা হয় গম নাপাওঁ। আপোনালোক চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ। এয়া বনাই হৈ গ'ল। এতিয়া অকণমান ক'লা নিমখ দি এনেদৰে মিলাই লৈছোঁ যাতে খাবলৈ অকণমান টেষ্ট হয়। এয়া বৰটেঙা জুচ মই সোৱাদেই পালোঁ। এয়া আমাৰ ভণ্টীয়ে টেষ্ট কৰিছে। এতিয়া 1 কাপ চেনি লৈ মই মিক্সিত পিচি লৈছোঁ, কাৰণ মই এটা কেক বনাম। আজি আমাৰ ভাইটিৰ বাৰ্থডে। কেক বনাবলৈ আচলতে মিক্সিত পিচি নল'লেও হয় চেনিখিনি, কিন্তু মই পিচি লোৱাটো সুবিধা যেন পাওঁ, গতিকে মই পিচি লৈছোঁ। আৰু ল' ফ্লেমৰ গেছত এনেদৰে চচপেনটো পাতি লৈছোঁ। এয়া ৰিফাইনৰ ডাষ্টিং কৰিছোঁ কেক টিনটোত। আপোনালোকে ময়দাৰ ডাষ্টিঙো কৰিব পাৰে। আৰু নন ষ্টিকি পেপাৰ এনেদৰে লগাই ল'ব, নহ'লে পুৰি যাবলৈ সম্ভাৱনা থাকে। 2 পাউণ্ডৰ কেকৰ কাৰণে মই 3টা ডিম লৈছোঁ। আপোনালোকে যদি 1 পাউণ্ডৰ বনায় তেন্তে আপুনি 2টা ডিম দিব পাৰে। এতিয়া মই ডিমকেইটা ব্লেণ্ডাৰেদি ভালদৰে ব্লেণ্ড কৰি ল'ম। সাত মিনিটমান ব্লেণ্ড কৰাৰ পিছত মই মিক্সিত দি থোৱা চেনিখিনি ইয়াতে মিক্স কৰি দিম। ব্লেণ্ডাৰেদি নচলোৱাকৈ মই এইদৰে মিক্স কৰি দিম, কাৰণ চেনি গুড়াখিনি উৰিও যাব পাৰে। ভালদৰে ব্লেণ্ড কৰি হোৱাৰ পাছত এতিয়া মই আধা কাপ ৰিফাইন তেল দিম। তাৰ পাছত আকৌ এনেদৰে মই ব্লেণ্ড কৰি দিম। এতিয়া এখন চালনী লৈ 1 কাপ ককোৱা পাউডাৰ দিছোঁ, 4/1 কাপ, আৰু 2 কাপ ময়দা, আৰু 1 চামুচ বেকিং পাউডাৰ। কিছুমানে বেকিং চ'ডাও দিয়ে, মই কিন্তু দিয়া নাই। আৰু 1 চিকুট নিমখ দিছোঁ আৰু ভালদৰে চালি লৈছোঁ। আৰু এতিয়া গোটেইখিনি ভালদৰে মিক্স কৰি ল'ম। আৰু 1 চামুচ ভিনেগাৰ ঢালি ইয়াতে ভালদৰে মিক্স কৰি দিম। এয়া বেটাৰ হৈ গ'ল। আৰু বেটাৰটোৰ কনচিষ্টেঞ্চি এনেদৰে হ'ব লাগে, খুব বেছি ডাঠ আৰু খুব বেছি পাতলো হ'ব নালাগে। এতিয়া কেক টিনটোত ঢালি দিম বেটাৰখিনি। এতিয়া গেছত পাতি থোৱা চচপেনটোৰ ওপৰত বেটাৰখিনি এনেদৰে দি দিম আৰু 45 মিনিটমানৰ কাৰণে এইদৰে এৰি দিম। এতিয়া 45 মিনিটৰ পিছত এইদৰে চাব পাৰে কেক ৰেডি হৈ গ'ল। এতিয়া কেক ৰেডি হৈ গ'ল। আপোনালোকে চাব পাৰে কিমান স্পঞ্জি হৈছে কেকটো। এতিয়া 2 কাপ হুইপ ক্ৰীম লৈছোঁ। চাব যাতে ক্ৰীমখিনি আইচত হৈ নাথাকে। যদি আইচত হৈ থাকে তেন্তে অলপ দেৰি তেনেদৰে এৰি দিব। আৰু এতিয়া মই এয়া ভালদৰে ব্লেণ্ড কৰি লৈছোঁ। এতিয়া ক্ৰীমখিনি হৈ গৈছে প্ৰায়। এনেদৰে ডাবৰটো ওলোটা কৰি চাব, যদি ক্ৰীমখিনি পৰা নাই তেন্তে হৈ গৈছে। এতিয়া মই ডাৰ্ক চকলেট এটা লৈ গৰম পানীত এনেদৰে উতলাই লৈছোঁ। আৰু এয়া কেকৰ মাজত দিবলৈ ষ্ট্ৰবেৰী ফ্লেভাৰ অকণ লৈ লৈছোঁ। এতিয়া কেকটো ডেক'ৰেট কৰিবলৈ মই চুগাৰ চিৰাপ এনেদৰে কেকত ভালদৰে সানি লৈছোঁ। আৰু এতিয়া এই ক্ৰীমখিনি ভালদৰে সানি লৈছোঁ কেকত।
এতিয়া কেকটো আইচিং কৰাৰ পিছত ফ্ৰিজত অলপ দেৰি থৈ দিছোঁ আৰু পাইপিং বেগত এনেকৈ কেকৰ ক্ৰীমখিনি ভৰাই লৈছোঁ। এতিয়া কেকটো ফ্ৰিজৰ পৰা উলিয়াই আইচিং কৰি কেকটো ডেকোৰেট কৰিবলৈ চেষ্টা কৰিম। আপোনালোকে চাই থাকিব। বৰ ভাল হোৱা নাই যদিও চেষ্টা কৰি আছোঁ। এতিয়া গলাই থোৱা চকলেটখিনি পাইপিং বেগত ভৰাই এনেদৰে ডেকোৰেট কৰিম, কেকৰ চাৰিওফালে এনেদৰে দি। ফাইনেলি কেক ৰেডি। বৰ ভাল হোৱা নাই, তথাপিতো ট্ৰাই কৰি আছোঁ। কেকটো কমপ্লিট হৈ যোৱাৰ পিছত ফ্ৰিজত 2 ঘণ্টামানৰ কাৰণে থৈ দিলোঁ আৰু এতিয়া কেক কাটিবলৈ ৰেডি। আমাৰ ভাইটিৰ বাৰ্থডে, এয়া কেক কাটিব লৈছে। কাটা আকৌ গানটো লগাই নে? Happy birthday to you. Happy birthday to you. Happy birthday dear Taki. Do you? এয়া কেক কাটি হৈ গ'ল। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।